So এতিয়া আমি গাইড থিলো বাই বাই ত্ৰিপুৰা ইউনিভাৰ্চিটি এইখনেই মোৰ ত্ৰিপুৰা ইউনিভাৰ্চিটি বাই বাই দুবছৰীয়া যাত্ৰা সামৰি ঘৰলৈ ওলালো বাই বাই মিছ কৰিম মই বহুত আজি মই ঘৰ গৈ আছো সকলোবোৰ লাগেজ লৈ দুবছৰীয়া যাত্ৰা সকলোকে বহুত বহুত ধন্যবাদ জনাইছে মোক বহুত সহায় কৰিলে আৰু মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ So let's start the journey. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on. আহি পালোহি এতিয়া এয়াৰপৰ্টত পাইছোহি We'll go through the wastelands, through the highways, and on we'll go. চেক ইন হ'ল এতিয়া আমি গৈ আছোঁ টিকেট হৈ গ'ল বেগেজ দিলোঁ লাগেজ চ' এতিয়া আমি প্ৰচিডিং টুৱাৰ্ডছ ছিকিউৰিটি চেক চ' ইয়াৰ পিছত আকৌ তাত ৱেইটিং ৰুমত ৰ'ব লাগিব তাৰপিছত দুটা পিছত ফ্লাইট আছে চ' এতিয়া আমি ফেচ চিল ল'ম লাইন পাতি আছোঁ চ' ফেচ চিল লোৱাৰ পিছত লগাব লাগিব মুখত লগোৱাৰ পিছতহে ট্ৰেভেল কৰিব লাগিব ফ্লাইটত সোমাব লাগিব এই চিল পেকেটটোত হেণ্ড চেনিটাইজাৰ পাইছোঁ 5 পেকেট হেণ্ড চেনিটাইজাৰ দিছে তাৰপিছত এখন মাস্ক দিছে আৰু চিল 3টা বস্তু দিছে এই পেকেটটোত তো ফেচ চিল লগাই মেলি আজৰি We haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. আমি বহিলোঁ ফ্লাইটত চিটত বেগ থলোঁ ওপৰত এইবিলাক হেৰি বেগ থ'ব পাৰে এইখন বৰ অশান্তি কৰি একো দেখি নাপায় ক্লিয়াৰলি ভালকৈ এইকণতহে অকণমান ভালকৈ ক্লিয়াৰলি দেখি পায় তাৰপিছত এখন ধোঁৱা এইখন হৈছে উইং হৈছে এইটো হৈছে ইঞ্জিন তাৰপিছত মোৰ লগত এতিয়ালৈকে কোনো বহা নাই চিট খালী আছে চাগৰে আই এম কমপ্লিটলি ছেফ We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go.
ভিতৰলৈ Look at the size of the fan. ইয়াতে আহিব এতিয়া লাগেজ আমি ষ্ট্ৰেচাৰ এখন লৈ ল'লে বেছি ভাল হ'ব বেগ ল'বলৈ কমফৰ্টেবল হয় চ' এইখনতে ৰৈ থাকোঁ এইটো মোৰ বেগ আছে এইটোৱে হ'ব লাগে এইটো বেগ পালোঁ এতিয়া যোৱাহে কাম এইটোৱে হৈছে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এইটো হৈছে আমাৰ এক্সিট পইণ্ট চাগে ইয়াতে আমি কিবা কিবি লিখাব লাগিব ক'ৰ পৰা আহিছোঁ কি কথা এইবোৰ চব লিখাই লওঁ আমি ওলালোঁ এতিয়া ইয়াতে আগৰতলাৰ পৰা অহাৰ কাৰণে চাগে বেছি হেৰি কৰিবলৈ দিয়া নাই ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম মোৰ ভিডিঅ' চাই থাকিব সকলোকে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই